চৰকাৰ যিহে আইন ঘৰে ঘৰে সোমালে বিজুলী কাৰেণ্ট চৰকাৰ যিহে আইন প্ৰসূতিবিলাক কৰিবলৈ ধৰিলে চিজাইন চৰকাৰ যিহে আইন দুটাতকৈ সন্তান বেছি হ'ব লাগিলে তাকো কৰিব ফাইন চৰকাৰ যিহে নীতি মহিলাসকলৰহে লাগিল জুতি চৰকাৰ যিহে নীতি মহিলাসকলৰহে লাগিল জুতি কিয় লাগিল জুতি পুৰুষৰ লগত সমানে সমানে 50-50 হয় নহয় 50-50 মহিলাসকলে ল'বলৈ ধৰিলে স্কুটিত উঠি যিহে প্ৰেম যিহে ভেম বুঢ়া বুঢ়ী মানুহবোৰ দেখিলে যেনিবা এটা ভগা লালটেন দেই আকৌ ছোৱালীবিলাকে পিন্ধিবলৈ ধৰিলে চেপা মৰা পেণ্ট এই মহিলাসকলে পাতি ল'লে গোট ল'বলৈ এৰিলে হেন্দুৱা ফুট নহয় জানো সেই গতিকে উঠে আমাৰ চোট দেই এইটো হৈছে চৰকাৰ আইনৰ কথাটো ক'লো তাৰপিছত আকৌ সেই তৰুণ গগৈ দিনতহে মহিলাসকল বেছি হয় নহয় উবি খাই পৰেগৈ তাৰমানে সেই সূতা আৰু কম্বলত হেৰিত ল'ৰাকেই বাদ দিব সূতা কম্বলৰ হেৰিটো সেই গতিকে তৰুণ গগৈ চৰকাৰ মহিলাসকলকে দৰকাৰ মহিলাসকলক পাতি দিলে গোট মণি বেগত লৈ ফুৰে 1000-500 টকী নোট ৰিভলিং বুলি পালে 10,000 নোট অনুদান বুলি পালে 10,000 নোট পালে কি হ'ব ঘৰতে লয় সুখ সেই গতিকে উঠে আমাৰ বিজেপি চৰকাৰখন আছে আকৌ এই হেৰি চৰকাৰখন বাৰু থাকি আহিলে LJP-খন বিজেপিখনকে কওঁ বিজেপি চৰকাৰ পৰিৱৰ্তনহে দৰকাৰ দেই হিমন্ত বিশ্ব বিভিন্ন দিশত জ্ঞানী দেই হিমন্ত বিশ্ব বিভিন্ন দিশত জ্ঞানী গোটেই অসমতে হেনো নিবাৰণ কৰিব গৰাখহনীয়া বানপানী ব্ৰহ্মপুত্ৰত পাতিলে নমামি আহিলে পানী বহুত কোটি টকা কৰিলে হানি হয় নহয় মই মিছা কৈছো নে সঁচা কৈছো সঁচা তেতিয়াহ'লে এই হেৰি হিমন্ত বিশ্ব কথাৰ জ্যোতি ছাত্ৰীবিলাকক দিম বুলি কৈছিলে স্কুটি পঢ়িলা দেই স্কুটি পৰিৱৰ্তে ছাত্ৰীবিলাকক নৰেন্দ্ৰ মোদীয়ে ফি হিচাপে দি দিলে ষ্টেপি ন বুজি পোৱা কথাবোৰহে কৈছো নহয় তেতিয়া নৰেন্দ্ৰ মোদী উঠিল চুট কিহৰ কাৰণে উঠিল চুট বাৰু ক'লা ধনৰ কাৰণে উঠিল চুট সেই গতিকে উলিয়াই দিলে 2000 টকীয়া নোট গতিকে নৰেন্দ্ৰ মোদী ঈশ্বৰৰ লক্ষণ 2000 টকীয়া নোটটো মোবাইলত দি দিলে ওলাই যায় ভাষণ দেই এতিয়া এই 2021 চন কথাবিলাক কৰি যাব লাগেচোন মন দেই অসমৰ মুখ্যমন্ত্ৰী হ'ল সৰ্বানন্দ সোণোৱাল মাজুলী সমাজহে কপাল ভাল কিয় কপাল ভাল প্ৰশ্ন কৰিছো যেনিবা কিয় কপাল ভাল সৰ্বানন্দ সোণোৱাল নহয় ঢিলা 100 দিনৰ ভিতৰতে ঘোষণা কৰি দিলে মাজুলী জিলা হয় পৰিৱৰ্তন কেঁকুৰা জেহাজী মুগুমা নতুন নাম হ'ল ৰাংচালি চাৰিআলি ইয়াত নাই আগৰ গালি আলিও হ'ল পকা আলি ডেকা গাভৰু যাব পাৰে হালি জালি চাৰিআলি চুকতে আছে মেলৰ মালিক আমজেদ আলি সেয়াই চিনাকি আমাৰ ৰাংচালি চাৰিআলি ধনীৰ ভিতৰত যিকো ঠিকাদাৰী ৰজা তেওঁ ৱালৰ কাষে কাষে হৈছিল এখন নগা বজাৰ বজাৰখনত ওলাই বাদাম ভজা আৰু গৰম গৰম গজা
আমি তেতিয়া ল'ৰা খাই বৰ পাওঁ মজা দেই বৰ পাওঁ মজা বোলে শুনি কেনেকুৱা পালি ভাল পালি যদি মাই দিয়া হাত পালি